নমস্কাৰ আশা কৰিছো আপোনালোক ভালে আছে মই ডক্টৰ মধুস্মিতা কোচ পেছাতে গৰাকী ফিজিঅথেৰাপিষ্ট আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মাধুস ফিজিঅ কেয়াৰ লৈ এই চেনেলত যদি আপোনালোক আজি নতুনকৈ আহিছে মই আপোনালোকক জনাই থওঁ যে চেনেলটোত মই এতিয়ালৈকে বহু কেইটা ভিডিঅ' আপলোড কৰিছো ককাল বিষৰ কিছু চৰ্চা কৰিছো ডিঙিৰ বিষৰ চৰ্চা কৰিছো গৰুহাৰ বিষ হলে কি দৰে আপোনালোকে সেই বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে কান্ধৰ বিষত কি কৰিব পাৰে গৰ্ভাৱস্থাত কিমানখিনি ওজন এগৰাকী মহিলাৰ বৃদ্ধি হ'ব লাগে তেনেকুৱা ধৰণৰ বহুত কেইটা টপিকত মই কথা বতৰা পাতিছো যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নটিফিকেশন বেলটো হিট কৰি ল'ব যাতে আগলৈ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আৰু চাই উপকৃত হ'ব পাৰে বহুত মানুহৰ ৰাতি শুতে কলা ফুলত অত্যন্ত বিষ হয় মানে কলা ফুলটো যেন একেবাৰে খামুচ মাৰি ধৰিছে 5 পৰা 10 মিনিটলৈ তেওঁলোকৰ এনেকুৱা লাগে আৰু তাৰ পিছতো এই বিষটো বহু সময় হয়ে থাকে মানে কেতিয়াবা এদিন দুদিনলৈ হয়তো এটা সোৰনেস মানে মাংস পেশীত এটা বিষ যেন তেওঁলোকৰ অনুভৱ হয় বিষটো ইমানেই তীব্ৰ হয় যে মানুহ এজনৰ বা এগৰাকী টোপনিটো ভাঙি থাকে টোপনিৰ পৰা হাড় পাই তেওঁলোকে মানে কি কৰো কি নকৰো এনেকুৱা অৱস্থা এটা হয় আপোনালোকৰো এনেকুৱা হৈছে নেকি যদি হৈছে এনেকুৱা ধৰণৰ বিষক মেডিকেল ভাষাত কোৱা হয় নকটাৰ্নাল লেগ পেইন বা নকটাৰ্নাল কাফ মাসল স্পাজমছ ঠিক আছে সচৰাচৰ এনেকুৱা দেখা যায় যে মহিলাসকলৰ এই কলা ফুলৰ খামুচ মাৰি ধৰা অসুবিধাটো বা বিষটো বেছি হয় পুৰুষসকলৰ কম্পেৰিজনত আৰু প্ৰেগনেন্সিৰ সময়ছোৱাত গৰ্ভাৱস্থাৰ সময়ছোৱাত এনেকুৱা অসুবিধাই বেছি দেখা দিয়ে এতিয়া কথা হ'ল যিসকলে আপোনালোকে এনেকুৱা বিষত ভুগি আছে তেওঁলোকৰ মনত এই প্ৰশ্নটো নিশ্চয় আহে যে মোৰ এনেকুৱা অৱস্থা হৈছে কিয় কি কাৰণ থাকিব পাৰে যাৰ বাবে মোৰ কলা ফুলটো এনেকৈ খামুচ মাৰি ধৰে ৰাতি আৰু ইমান বিষ মই সহ্য কৰিব লগা হয় আজি এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকক দিম আৰু কিছুমান ষ্টেপছ জনাম যিকিটা যদি আপোনালোকে ফলো কৰে তেতিয়া হলে এনেকুৱা কাফ পেইনৰ পৰা কাফ মাসল স্পাজমৰ পৰা বা নকটাৰ্নাল লেগ ক্ৰাম্পছৰ পৰা আপোনালোকে অলপ হলেও হাত হাৰিবলে পোনপ্ৰথমে আপোনালোকক জনাই থওঁ যে এই নকটাৰ্নাল লেগ ক্ৰাম্পছৰ লগত বহু কেইটা ফ্যাক্টৰছ এছ'চিয়েটেড থাকে মানে এনেকুৱা বহুত কাৰণ থাকে যিবিলাকৰ বাবে এনেকে ৰাতি কলা ফুলটো খামুচ মাৰি ধৰাৰ সম্ভাৱনাটো বহু বেছি পৰিমাণে বাঢ়ি যায় বা সেইকেইটা বস্তু যদি আপোনালোকে কৰি আছে বা তেনেকুৱা ধৰণৰ ফ্যাক্টৰছ আপোনালোকৰ দৈনন্দিন লাইফষ্টাইলত আছে তেতিয়া এই লেগ ক্ৰাম্পছ বা কলা ফুলৰ খামুচ মাৰি ধৰা বিষটো হয় মানে ধৰক যদি আপোনালোকে হাই প্ৰেছাৰৰ মানে হাই বিপি ব্লাড প্ৰেছাৰ বেছি থকাৰ বাবে ডায়ুৰেটিক্স বুলি মেডিকেশ্যনটো লৈ আছে ডায়ুৰেটিক্স নামৰ দৰৱটো লৈ আছে ডায়ুৰেটিক্স এটা গ্ৰুপ অফ মেডিচিন হয় যিটোৱে আপোনালোকৰ পাচাবৰ মাত্ৰাটো বঢ়াই দিয়ে আৰু যাৰ বাবে এটা মেকানিজমত আপোনালোকৰ ব্লাড প্ৰেছাৰটো কমে সেই ডায়ুৰেটিক্স গ্ৰুপৰ মেডিকেশ্যন যদি আপোনালোকে ব্লাড প্ৰেছাৰৰ কাৰণে লৈ আছে বা যিকোনো বেলেগ বেমাৰৰ কাৰণে লৈ আছে তেতিয়া এনেকুৱা ধৰণৰ কলাফুলৰ বিষ হোৱা দেখা যায় ইয়াৰ বাহিৰে ডিপ্ৰেছনৰ বাবে লোৱা কিছুমান দৰৱ যেনে এন্টি ডিপ্ৰেছন বা ষ্টেৰইডছ এইবিলাক গ্ৰুপৰ মেডিকেশ্যন ল'লে কলাফুলৰ বিষ হোৱা দেখা যায় সো যদি এনেকুৱা কিবা মেডিচিনছ আপোনালোকে লৈ আছে আৰু লগতে আপোনালোকৰ এনেকুৱা কলাফুলৰ খামুচ মাৰি ধৰা অসুবিধা ৰাতি হৈছে তেতিয়া হলে আপোনালোকে নিজৰ ডক্টৰৰ লগত কথা পাতিব পাৰে তেওঁ আপোনালোকক এটা উপায় নিশ্চয় ইয়াৰ বাহিৰে যেনেকৈ মই আপোনালোকক ক'লো গৰ্ভাৱস্থাত খুব বেছি দেখা হয় যে এগৰাকী মহিলাই ৰাতি এনেকুৱা ক্ৰেম্পছত ভুগে প্ৰথম কথা হ'ল তেনেকুৱা এটা অৱস্থাত ভেইনছ বিলাকত ব্লাডৰ চলাচল ভালকে আৰু মহিলা এগৰাকীয়ে যিমান পানী খাব লাগে মানে তেওঁৰ বডিৰ ৱাটাৰ ৰিকুৱাৰমেন্ট যিটো সেইটো ফুলফিল নোহোৱাৰ বাবেও এনেকুৱা ধৰণৰ ৰাতি কলা ফুলটো খামুচ মাৰি ধৰিব পাৰে ইয়াৰ বাহিৰে যদি কোনোবা মানুহে সদায় এলকহল লয় মানে মদ খায় তেনেকুৱা মানুহৰ কি হয় কাফ মাসল বিলাকৰ মাসল ফাইবাৰতে অলপমান হাল হলনি হয় যিটো ড্যামেজ হোৱা বুলি কোৱা যায় আৰু সেইবাবেও হয়তো এনেকুৱা ধৰণৰ লেগ ক্ৰাম্পছ বা কাফ মাসলৰ ক্ৰাম্পছ হ'ব পাৰে ৰাতি জিমত যদি কোনোবাই বহুত বেছি এক্সাৰসাইজ কৰে একে লেঠাৰেৰে বিশেষকৈ ভৰিৰ এক্সাৰসাইজ
বা কোনোবা মানুহ যদি বহুত বেছি খোজ কাঢ়ে একে লেঠাৰিয়ে ৰেষ্ট নোলোৱাকৈ বা বেছিকৈ থিয় হৈ থকা প্ৰফেশ্যন বিলাকত যেনেকৈ ধৰক টিচিং প্ৰফেশ্যন বা ট্ৰাফিক পুলিচমেন বিলাকৰ তেনেকুৱা ধৰণৰ প্ৰফেশ্যনেল ইছ্যুজৰ কাৰণে বা বেছি এক্সাৰচাইজিং বেছি সেই মাসল বিলাকৰ ওয়ার্ক হোৱাৰ বাবে বা মাসল বিলাক বেছি ইউজ হোৱাৰ বাবেও এনেকুৱা ধৰণৰ কলাফুলৰ বিষ ৰাতি হ'ব পাৰে মানে দিনত ধৰক এনেকুৱা কিবা এটা আপোনালোকে কাম কৰিলে যিটোত কাফ মাসলটো বা ভৰিৰ মাসলছখিনি বহুত বেছি ইউজ হ'ল তাৰ বাবে ৰাতি হ'ব পাৰে যে এনেকুৱা ক্ৰেম্প আপোনালোকৰ হৈছে এই গুটেইখিনি ফ্যাক্টৰছৰ বাহিৰে সবতকৈ কমন যিটো কাৰণ সেই কাৰণটো হৈছে কমকৈ পানী খোৱা আপোনাৰ শৰীৰত যিমান পানীৰ প্ৰয়োজন সিমানখিনি পানী যদি আপোনালোকে দিনটোত খোৱা নাই তেতিয়া হলে লেগ ক্ৰেম্পছ হোৱাৰ বা নকটাৰ্নেল কাফ মাসল ক্ৰেম্পছ হোৱাৰ যিটো প্ৰবেবিলিটি সেই ৰিস্কটো বা সেই আশংকাটো বহুত বেছি বাঢ়ি যায় সেইবাবে মই আপোনালোকক কম যে সবতকৈ ইম্পৰ্টেন্ট কথা হল যিমান পানী আপোনালোকক গোটেই দিনটো দৰকাৰ সিমান পানী আপোনালোকে সদায় খাওক কেতিয়াও পানীৰ পৰিমাণ কমকে নাখাব বিশেষকৈ যদি গৰম দিনত আপোনালোকে বাহিৰত খুজ কাঢ়িছে বেছি ঘামিছে খেলা ধুলা কৰাৰ পিছত বা জিমত যোৱাৰ বাবে বা সেইদিনা কিবা কষ্টকৰ কাম কৰাৰ বাবে তেতিয়া হলে অলপমান এক্সট্ৰা পানী খাওক ৰিকুৱায়াৰ্ড এমাউন্টৰ ওপৰত তেতিয়া কি হ'ব আপোনাৰ বডিত যেটো ডিহাইড্ৰেচন হৈছে বা মিনাৰেল লস হৈছে ইলেক্ট্ৰোলাইট লস হৈছে তাৰ এটা কম্পেনসেশন হ'ব আৰু তাৰ কাৰণে হোৱা এনেকুৱা মাসল ক্ৰেম্পছ আপোনালোকৰ নহ'ব এটা কাৰণ এটা আপোনালোকে বুজি পালে প্ৰতিটো কাৰণৰ হিচাপত আপোনালোকে নিৰাময়ৰ কথা ভাবিব পাৰে মানে ধৰক যদি মানুহ এজনে বেছি মদ খাইছে তেওঁ মদ খোৱাটো অলপমান কমাব লাগে এৰি দিব পাৰিলেতো আৰুই ভাল দ্বিতীয় কথা যদি এগৰাকী মহিলা গৰ্ভাৱস্থাত আছে তেতিয়া হলে এটো ফিজিওলজিক্যাল কিন্তু এই 9 মাহ আপোনালোকে এটো মেক শিওর কৰিব যে বহুত ভালকে আপোনালোকে পানী খায় পানী পৰিমাণটো অলপ জুখতকে বেছি খাব ফ্ৰুট জুস নিজৰ ডায়েটত ইনক্লুড কৰিব ফ্ৰুট জুস মানে মই আপোনালোকক এটো কোৱা নাই যে প্যাকেজড ফ্ৰুট ড্ৰিংকস আপোনালোকে ল'ব মই কৈছো যে ফ্ৰেশ ধৰক ওয়াটাৰমেলনটো এটা জুস বনাই খালে আমৰ জুস বনাই খালে তেনেকে ঘৰতে বনোৱা ফ্ৰেশ জুস খাব পানীৰ পৰিমাণটো বেছিকৈ খোৱা তৃতীয় কথা যদি দৰাবৰ বাবে হৈছে আপোনালোকে নিজৰ ডক্টৰৰ লগত কথা পাতক হেতু মই হেল্প কৰিব নোৱাৰো চতুৰ্থ কথা যদি আপোনালোকে জুখতকে বেছি পৰিশ্ৰম কৰিছে পানীৰ পৰিমাণটো বঢ়াই দিয়ক আৰু সবতকৈ ইম্পৰ্টেন্ট কথা হল সদায় নিজকে ভালকে হাইড্ৰেট কৰি ৰাখক উপযুক্ত পৰিমাণৰ পানী আপোনালোকে খাওক প্ৰতিদিনে পানী খোৱাটো খুবেই জৰুৰী অকল এই কলাফুলৰ খামুচ মাৰি ধৰা বিষটো নহবলেই নহয় আমাৰ বডিত ফিজিওলজিক্যালি সব ভালকে চলি থাকিবলে পানীৰ পৰিমাণটো জুখৰ হোৱাটো খুব দৰকাৰী ইয়াৰ বাহিৰে ফিজিওথেৰাপিষ্ট হিচাপে মই আপোনালোকক কম যে কলাফুলৰ বিষ যদি আপোনালোকৰ হৈ আছে আপোনালোকে তাৰ পিছত বা সেই সময়ত তাত এটা হট ফাৰ্মেন্টেশন ল'ব পাৰে মানে গামুচা এখন গৰম পানীত তিয়াই সেই চেপি পেলাই সেই জায়গাটোত ৰাখক বা হট ওয়াটাৰ বেগ এটা দিয়ক সেই জায়গাখিনিত আপোনালোকে বিষটোৰ পৰা যথেষ্ট আৰাম পাব দ্বিতীয় কথা হল স্ট্ৰেচিং কৰক স্ট্ৰেচিং আপোনালোকে কেনেকৈ কৰিব পাৰে মই আপোনালোকক এই ভিডিওটো দেখাইছো এনেকে বিষ হৈ থকাৰ সময়ত আপোনালোকে স্ট্ৰেচিং কৰিব পাৰে কাপোৰ এখন লৈ পেলাই আপোনালোকৰ এই ফুট এৰিয়াটো ভৰি পটাখনৰ এইখিনিত লগাই ল'ব আৰু নিজৰ ফালে এনেকে টানিব যথেষ্ট আৰাম পাব আৰু এনেকুৱা বিষ হোৱাৰ পিছত আপোনালোকে হিল ওয়াকিং কৰিব পাৰে মানে নিজৰ গৰু হাতৰ ওপৰত জোৰ দি এনেকে ওয়াল এখনত ধৰি ধৰি লাহে লাহে খুজ কাঢ়িব পাৰে এনেকে খুজ কাঢ়িলে এই কাফ মাসলটো ষ্ট্ৰেচ হয় যাৰ বাবে আপোনালোকে আৰাম পাব তাৰ বাহিৰে কিছুমান স্পেসিফিক কাফ মাসল ষ্ট্ৰেচিংও কৰিব পাৰে এই ধৰক এনেকে ওয়ালৰ ওচৰত লৈ পেলাই ওয়ালখন ধৰি এটা ভৰি আগলে এনেকে ভাঁজ কৰি দি পিছৰ ভৰিটো সিধাকে ৰাখিব আৰু আগলে হালি যাব পিছফালৰ ভৰিটোত আপোনালোকে কাফ মাসলৰ ষ্ট্ৰেচিং পাব এটোৱে আপোনালোকৰ বিষটো সোনকালে ঠিক কৰিবলৈ হেল্প কৰিব মানে ধৰক বিষটো আপোনালোকৰ হোল খামুচ মাৰি ধৰিলে 5 পৰা 10 মিনিট থাকিলে তাৰ পিছত যে গোটেই দিনটো বিষাই থাকে সেই বিষৰ পৰিমাণটো আপোনালোকৰ কমি যাব যদি এই ষ্ট্ৰেচিংটো কৰে ইয়াৰ বাহিৰে যদি ঘৰত স্টেপস আছে এই ধৰণে মই দেখুৱা ধৰণে অলপমান ভৰিৰ আগফালটো অকল স্টেপত ৰাখিব আৰু গৰু হাতটো খালিকে ৰাখিব এনেকে তল ওপৰ কৰিব এই ধৰণৰ
এক্সাৰসাইজেও ষ্ট্ৰেচিংেও আপোনালোকৰ কাফ মাসলটো বহুত ধুনিয়াকে এটা ষ্ট্ৰেচ দিব এই পিছফালে এৰিয়াটো কাফ মাসল বুলি কয় বা কলা ফুল বুলি কয় য'ত এই খামুচ মাৰি ধৰা অসুবিধাটো হয় এইকিটা এক্সাৰসাইজে আপোনালোকক যথেষ্ট সকাহ দিব আৰু এই কথাখিনি যে মই আপোনাক কলো যদি আপোনালোকৰ সঘনাই এনেকুৱা কাফ মাসলত খামুচ মাৰি ধৰা অসুবিধাটো হয় বা বিখৰ অসুবিধাটো হয় তেতিয়া হলে দিনত দুবাৰকে হট ফাৰ্মেন্টেশন লওক এই এক্সাৰসাইজখিনি ষ্ট্ৰেচিংখিনি দিনত দুবাৰকে কৰক যাতে কাফ মাসলৰ অসুবিধাটো আপোনালোকৰ নহয় প্লাস মই আগতে যিকিটা ফ্যাক্টৰ কৈছো পানী খোৱা বা আপোনালোকে বেছিকে খুজ কাঢ়িলে অলপ বেছি পৰিমাণৰ পানী খোৱা তেনেকুৱা ধৰণৰ বা দৰবৰ যিটো ৰেগুলেশনৰ কথা কলো এই গুটেই কথাখিনি মনত ৰাখিব প্লাস এইখিনি কৰিব আপোনালোকে তেতিয়া দেখিব আপোনালোকৰ কলাফুলৰ বিখৰে অসুবিধাটো নাইকিয়া হৈ গৈছে লাহে লাহে ইয়াৰ বাহিৰে আৰু এটা কাম কৰিব পাৰে কন্ট্ৰাষ্ট বাথ ৰাতি শুৱাৰ আগত ধৰক দিনটো আপোনালোকে কাম বন কৰিলে ধৰক আপুনি এগৰাকী টিচাৰ বা এগৰাকী ট্ৰাফিক পুলিচমেন দিনটো আপুনি কষ্ট কৰি আহিলে থিয় হৈ আহিলে বা জিমত আপুনি বহুত বেছি কাম কৰি আহিলে ৰাতি শুৱাৰ আগত কন্ট্ৰাষ্ট বাথ লওক কন্ট্ৰাষ্ট বাথত আপুনি কি কৰিব লাগে মই জুৱাটো ভিডিঅ'ত গৰুহা বিখৰ ভিডিঅ'ত খুব ধুনিয়াকৈ বুজাই দিছো হেইটো আপোনালোকে এবাৰ চাব আৰু বুজি ল'ব শুৱাৰ আগতে কন্ট্ৰাষ্ট বাথ কৰি শুব বহুত আপোনালোকে ৰিল্যাক্স ফিল কৰিব আশা কৰিছো আপোনালোকে বুজি পাইছে কথাখিনি স্টেপছখিনি ফলো কৰিব আৰু মোক জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কলাফুলৰ খামুচ মাৰি ধৰা অসুবিধাটো কমিছে নে নাই ভিডিঅ'টো চাই যদি ভাল লাগিলে কিছু ইনফৰমেটিভ ইনফৰমেশন পোৱা যেন লাগিলে তেতিয়া হলে এটা লাইক দি যাবলৈ নাপাহৰিব আৰু নিজৰ চিনাকি মানুহৰ লগত ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত নিশ্চয় শেয়াৰ কৰিব হোৱাটছএপত শেয়াৰ কৰিব পাৰে ফেচবুকত শেয়াৰ কৰিব পাৰে বহুকেইটা সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম আছে যদি ভাল পায় আশা কৰিছো যে বেলেগলেও এই কথাটো আগবঢ়াই দিব মোক অলপ সাপোৰ্ট কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই চেনেল আজিলৈ আকৌ লগ পাম এটা ইনফৰমেটিভ ভিডিঅ লৈ ধন্যবাদ